Hello everyone, welcome back to my YouTube channel Midusmita Wardrobes from Assam. Midusmita Wardrobes লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো আপোনালোকৰ মাজলৈ ষ্টেপল কটনৰ জোৰা। ভিডিঅ' দিয়া বহুত দেৰি হয়, আপোনালোকে বেয়া নাপাব প্লিজ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত আহে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে তাতে যোগাযোগ কৰিলে হ'ব। এই জোৰাটো আছে ষ্টেপল কটন, পাৰ্পলত আছে, খুবেই ধুনীয়া কপাৰ গুণা ৱাৰ্ক আছে। এইবিলাক দামবিলাক বেলেগ বেলেগ আছে। এইটো আছে ব্লেকত। আপোনালোকে যদি পছন্দৰ জোৰাৰ ভিতৰত আহে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি দামটো শুনি ল'ব পাৰিব। এইটো এটা আছে ব্লেকত কপাৰ গুণা ৱাৰ্ক, ষ্টেপল কটন, ছুপাৰ ষ্টেপল কটন যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত আহে। এই জোৰ আছে, চাকচোন খুব ধুনীয়া হয়, পাৰ্পলত ডিজাইন কৰা আছে, ডিজাইনত জোৰা হয়, সৰু সৰু বুটা দিয়া আছে আৰু খুবেই ধুনীয়া হয়, সফ্ট হ'ব কাপোৰবিলাক, হাতে বোৱা হয়, হেণ্ডমেড। এইটো এটা আছে গ্ৰীণত ৰেড আৰু ৰেড বুটা বচা আছে, এনেকুৱা হেণ্ডমেড জোৰা হয় ষ্টেপল কটনৰ। যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত আহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এইটো এটা আছে ঘিউ কালাৰত আছে আৰু এনেকুৱা বুটা বচা আছে, ফুল বুটা ৰেড আৰু গ্ৰীণত। এইটো এটা আছে সি গ্ৰীণ কালাৰত আছে, এইটো খুবেই ধুনীয়া হয়, হোৱাইট আৰু ৰেডত আছে, খুবেই ধুনীয়া হয় কাপোৰখিনি, ষ্টেপল কটনৰ জোৰা। এইটো এটা আছে বটল গ্ৰীণত আছে, ৰেড আৰু হোৱাইট বুটা বচা আছে, ডিজাইনবিলাক বেলেগ বেলেগ আছে, আপোনালোকে চইচ কৰি ল'ব পাৰিব আৰু দামবিলাকো বেলেগ বেলেগ হয়। এইটো এটা আছে খুবেই ধুনীয়া হয়, ৰেডত ব্লু মিনা কৰা আছে, কলচী বুটা, ষ্টেপল কটনৰ জোৰা। আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ ঘৰত বহিয়ে ক্ৰয় কৰিব পাৰিব। DTDC বা পোষ্টেলৰ যোগেদি আমাৰ কাপোৰখিনি পঠিয়াই দিয়া হয় আপোনালোকে যদি ল'ব বিচাৰে। এইটো এটা আছে স্কাই ব্লুত ৰেড আৰু ব্লেক বুটা বচা আছে, চাকচোন এনেকুৱা ডিজাইনটো খুবেই মৰম লগা হয় আৰু ইয়াতে সাইড পাৰি ব্লাউজ পিচ গোটেইখিনি আপোনালোকে পাই যাব। এইটো এটা আছে ব্লুত এনেকুৱা ডিজাইন কৰা আছে, আঁচলৰ পাৰিটো ধুনীয়াকৈ দিয়া আছে। এইটো এটা আছে ষ্টেপল কটনৰ, পাৰ্পলত আহিব, হোৱাইট মিনা কৰা বুটা বচা আছে, খুবেই। নেক্সট এযোৰ আছে, এইটো ব্লেকত থাকিব, চাওকচোন ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, য়েল্লোত আৰু ৰাণী পিংক আছে, সৰু সৰু বুটা বচা আছে, খুবেই ধুনীয়া হয়। নেক্সট এযোৰ আছে, এইটো হোৱাইট আৰু ৰাণী পিংকত আছে, খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ, চাওকচোন ষ্টেপল কটনৰ জোৰা। এইটো এটা আছে ব্লেকত। যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত আহে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। যেতিয়া আমি ভিডিঅ' দিয়া হয় আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাই থাকিব। খুব ধুনীয়া হয় এইযোৰ, হেণ্ডমেড হয় এইবিলাক। এইটো হ'ব নিউ ডিজাইনত আহিব, এনেকুৱা মেৰুন কালাৰত আহিব, ডিজাইনটো নিউ হয়, এইবিলাক খুবেই ধুনীয়া হয়। যিহেতু সমাগত পূজা আহি আছে আপোনালোকে আগতীয়াকৈ লৈ থ'ব পাৰিব। আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো দিয়াই আছে, তাতে যোগাযোগ কৰি আমাৰ কাপোৰযোৰ ক্ৰয় কৰিব পাৰিব। খুবেই ধুনীয়া হয় এইবিলাক, চাওকচোন। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে ভিডিঅ' আহি থাকিব, আপোনালোকে আগতীয়াকৈ ভিডিঅ'বিলাক চাব পাৰিব। নটিফিকেশ্যনটো বেল আইকনটো দবাই থ'ব, আপোনালোকে আগতীয়াকৈ ভিডিঅ'টো চাব পাৰিব। গতিকে আজি এইকেইযোৰ কালেকশ্যনে লৈ আহিছোঁ। যদি ইয়াৰ ভিতৰত কিবা পছন্দৰ জোৰাৰ ভিতৰত আহে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে আমি ডিটেইলছ জনাই দিম, আপোনালোকক কাপোৰবিলাক আছেনে নাই আপোনালোকক জনাই দিম। আৰু নেক্সট ভিডিঅ' লৈ আহিম, আপোনালোকে এনেদৰে সহযোগিতা কৰি থাকিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আৰু গতিকে এইটো থাকিব ৰেডত থাকিব, ৰেড ব্লুত। এইটো হ'ব ফিক্স পাৰীত দিয়া আছে, এইটো ফিক্স পাৰীত দিয়া আছে, খুব ধুনীয়া এনেকুৱা ডিজাইনত আহিব। এইটো আহিব স্কাই ব্লুত, ছেইম ডিজাইন হ'ব, এইটো আপোনালোকে দেখি পাইছে, ছেইম ডিজাইন থাকিব।
যদি ইয়াৰ ভিতৰত কিবা পচন্দৰ যোৰাৰ ভিতৰত আহে, এইটো এটা আছে সি গ্ৰীণ কালাৰত, ছেম ডিজাইন ছেম হ'ব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে হ'ব। এই কেইযোৰ কালেকশ্যনে দেখালোঁ, ইয়াৰ ভিতৰত কিবা পচন্দৰ যোৰাৰ ভিতৰত আহিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আৰু নেক্সট ভিডিঅ' লৈ আহিম। আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি যাব।